নমস্কাৰ কালুগাঁও সংবাদলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে শিৱসাগৰতো শনিবাৰে ভাৰত স্কাউট এণ্ড গাইডছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। কালুগাঁৱৰ বৰপাত্ৰদল মজলীয়া বিদ্যালয়স্থিত ভাৰত স্কাউট এণ্ড গাইডছৰ জিলা প্ৰশিক্ষণ কেন্দ্ৰত পুৱা বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা উপায়ুক্ত তথা স্কাউট এণ্ড গাইডছৰ জিলা সভাপতি লক্ষ্মীনন্দন গগৈ। ফটোফলক উন্মোচন কৰে অসামৰিক বিভাগৰ উপ নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ আৰু যোগ প্ৰদৰ্শন কৰা হয়। উপায়ুক্তগৰাকীয়ে যোগ প্ৰদৰ্শন কৰা ছাত্ৰীকেইগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। আজি ভাৰত স্কাউটছ এণ্ড গাইডৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াত উদযাপিত অনুষ্ঠানত উপস্থিত থকা লগতে সকলো শ্ৰদ্ধাভাজন ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ আমি জানো যে কেৱল জিলা ৰাজ্যিক পৰ্যায়তে নহয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰত স্কাউটছ এণ্ড গাইডৰ এটা গুৰুত্বপূৰ্ণ নাম আছে আৰু ভূমিকা আছে। তেওঁলোকে অতীজৰে পৰা আজি পৰ্যন্ত নিস্বাৰ্থৰে জনসাধাৰণৰ স্বাৰ্থত তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকৰ যি দায়িত্ব আন্তৰিকতাৰে পালন কৰিছে, নিঃসন্দেহে তেওঁলোক শলাগৰ পাত্ৰ। আজি ইয়াত নিশ্চয় আমাৰ জিলাখনত বহু ভাৰত স্কাউটছ এণ্ড গাইডৰ সদস্য আছে বা সদস্যা আছে, কিন্তু ক'ভিড প্ৰট'কলৰ কাৰণে তেওঁলোকে এই অনুষ্ঠানলৈ আহিব পৰা নাই। কিন্তু তেওঁলোকৰ যিখিনি নিষ্ঠা আৰু আন্তৰিকতা, সেইখিনি আমাৰ সমাজখনৰ বিভিন্ন সময়ত যেতিয়া কিবা দুৰ্যোগপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে বা সমাজখনক শৃংখলিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰয়োজন হৈছে, সেইখিনি তেওঁলোকে নিঃসন্দেহে পালন কৰি আহিছে। ঠিক যেনেকৈ অসামৰিক প্ৰতিৰক্ষা বিভাগেই হওক বা আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী হওক, তেখেতসকলে আমাৰ সমাজখনৰ উত্তৰোত্তৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। আশা কৰিছোঁ এই যিটো তেওঁলোকৰ কৰ্মসূচী, এই কৰ্মসূচীটো আৰু বেছি শক্তিশালী ৰূপত তেওঁলোকে আগবঢ়াই নিয়ক আৰু সমাজখনক আমাৰ উন্নতিৰ ক্ষেত্ৰত আগবঢ়াই যোৱাত সহায় কৰক। ভাৰত স্কাউটছ এণ্ড গাইড শিৱসাগৰ জিলা সংস্থাৰ উদ্যোগত আমি শিৱসাগৰ জিলাত প্ৰতি বছৰে এই প্ৰতিষ্ঠা দিৱস পাতি আহিছোঁ। এই প্ৰতিষ্ঠা দিৱসৰ আমি মূল উদ্দেশ্য হৈছে ভাৰত স্কাউটছ এণ্ড গাইডছ, স্কাউট আৰু গাইড দুয়োটা শাখা 1950 চনৰ 7 নৱেম্বৰ দিনটোত মুকলি আকাশৰ তলত পতাকা উৰুৱাইছিলে। সেই হেতুকে আমি এই প্ৰতিষ্ঠা দিৱসত প্ৰতি বছৰে আমি মুকলি আকাশৰ তলত আমিও পতাকা উত্তোলন কৰি এই প্ৰতিষ্ঠা দিৱস পালন কৰোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসটো অকল শিৱসাগৰ জিলাৰেই নহয়, ভাৰতবৰ্ষতে এই প্ৰতিষ্ঠা দিৱস পালন কৰে।